হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এক নতুন ৰেচিপি ভিডিঅ' লৈ। এয়া দেখিছে চিকেন ব্ৰইলাৰ মাংস। ব্ৰইলাৰখিনি মই বইলিং কৰি উলিয়াই ল'লোঁ। তাৰপাছত এয়া কেৰাহীত তেল দিলোঁ। তাৰপিছত শুকানকৈ এনেকৈ মাংসখিনি ফ্ৰাই কৰি লৈছোঁ। ইয়াত পিঁয়াজ চিয়াজ একো দিয়া নাই, পিঁয়াজবোৰ পাছত দিম। এতিয়া নিমখ আৰু হালধি এড কৰিছোঁ ইয়াতে। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। এয়া দেখিছে। তাৰ পাছত মই এইখিনি অকণমান এনেকৈ লৰাই দিছোঁ। লৰোৱাৰ পাছত ইয়াতে অকণমান টাইম ঢাকন দি ৰাখিম। আচলতে এইটো শুকান ফ্ৰাই কৰিম মই। ইয়াত কোনো পানী চানী নিদিওঁ আৰু মাংসটো পূৰা ইয়াত খৰখৰীয়াকৈ ফ্ৰাই কৰিব লাগিব। মাংসটো ইয়াত ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি থাকিম। তাৰপাছত ইয়াতে মই অকণমান লৰোৱাৰ পাছত ইয়াতে জলকীয়াখিনি এড কৰিছোঁ। এয়া দেখিছে কেঁচা জলকীয়া কেইটামান মানে অলপ বেছিকৈ লৈছোঁ জলকীয়া, যিহেতু শুকান ফ্ৰাইত জাল অলপ বেছি লাগে। তাৰপাছত ইয়াতে কাটি থোৱা পিঁয়াজ, ডাঙৰ পিঁয়াজ ইয়াত দুটা আছে। পিঁয়াজখিনি এনেকৈ কাটি মেলি দি দিছোঁ। পিঁয়াজখিনি মই অলপ ডাঙৰকৈ কাটিছোঁ। তাৰপাছত ইয়াতে আদা নহৰু অকণমান পিচি থৈছিলোঁ, এইখিনিও দি মেলি লৰোৱা নাই এতিয়া। তাৰপিছত ঢাকন মাৰি থৈছিলোঁ অলপ টাইমৰ কাৰণে। ঢাকনটো মাৰি মেলি এতিয়া ঢাকন খুলি অলপ টাইমৰ কাৰণে আকৌ গোটেইখিনি এনেকৈ মিক্স কৰি দিম। ইয়াত মই গেছৰ ফ্লেমটো ল' কৰা নাই, গেছৰ ফ্লেমটো অলপ হাই কৰিয়ে ৰাখিছোঁ। আচলতে মই এয়া মাংসখিনি অলৰেডি বইলিং কৰিলোঁ। বইলিঙতে অলপ সিজিবলৈ দিলোঁ, মানে যিহেতু ব্ৰইলাৰ মাংস হয় সেইকাৰণে বইল কৰি পানীটো পেলাই দিওঁ আৰু মাংসটো ধুনীয়াকৈ চাফাকৈ ধুই উলিয়াই এনেকৈ ফ্ৰাই কৰিছোঁ। তাৰপাছতে ইয়াত মই ঢাকনটো মাৰি এনেকৈ আকৌ থৈ দিছোঁ অকণমান টাইমৰ কাৰণে। আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি নাৰাখিব, তেতিয়া মানে ব্ৰাউন কালাৰ নহয়গৈ, মাংসটো খৰখৰীয়া নহ'বগৈ ল' কৰি ৰাখিলে। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰিয়ে ৰাখিছোঁ। ইয়াত দেখিছেগৈ ব্ৰাউন কালাৰ হ'বলৈ ধৰিছে আৰু ধুনীয়াকৈ ইয়াতে মানে পিঁয়াজখিনিও সিজিবলৈ ধৰিছে, এনেকৈ খৰখৰীয়া হয়। এয়া কি জানেনে, এয়া হৈছে খৰিচা আৰু এনেকৈ মাংস শুকান ফ্ৰাই কৰি খাই চাবচোন আপোনালোকে, খুব টেষ্টি লাগে। গাহৰি মাংসৰ লগতো আৰু ক'বই নালাগে, গাহৰি মাংসৰ লগত আৰু বেছি টেষ্টি লাগে। মই ব্ৰইলাৰ মাংসৰ লগতে এনেকৈ বনাইছোঁ। এয়া দেখিছে খুব ধুনীয়াকৈ মানে সিজিছে আৰু ব্ৰাউন কালাৰো ধুনীয়াকৈ হৈছে। ইয়াত তেল অলপ বেছিকৈ লৈছোঁ মই, আপোনালোকে নিজে চাই মেলি লৈ ল'ব। এয়া দেখিছে মোৰ মাংস অলৰেডি হৈ গ'ল। লগতে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব।